নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে দেশ বিদেশৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, লোকসভা নিৰ্বাচনৰ পাছতে গ্ৰেপ্তাৰ হ'ব ৰাহুল গান্ধী। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। গ্ৰেপ্তাৰৰ সময় ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ফৌজদাৰী গোচৰ ৰুজু কৰিব অসম আৰক্ষীয়ে। বিগত এক সপ্তাহ ধৰি কংগ্ৰেছক বাৰম্বাৰ আহ্বান জনাইছিল অসম চৰকাৰে। নিৰ্দেশনা দিয়াৰ পাছতো আৰক্ষীৰ সৈতে মাৰপিটত লিপ্ত হয় কংগ্ৰেছ নেতৃত্ব। ইতিমধ্যে ডিজিপি জেপি সিঙক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10টা বৃহৎ ঘোষণা। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। চাকৰি, অৰুণোদয়, ৰেচন কাৰ্ড আৰু ভূমি পট্টাক লৈ ডাঙৰ খবৰ। 3 লাখ লোকক শীঘ্ৰে দিয়া হ'ব মাটিৰ পট্টা। শীঘ্ৰে 35,000 নিবনুৱাক নিযুক্তি দিয়াৰ লক্ষ্য অসম চৰকাৰৰ। 1 লাখ লোকে এটকা নিদিয়াকৈ লাভ কৰিলে চৰকাৰী চাকৰি। কাজিৰঙাত 32 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুৰ নিৰ্মাণ। 2026 চনৰ আগতে সম্পন্ন হ'ব ব্ৰহ্মপুত্ৰৰ সুৰংগৰ কাম। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। নতুনকৈ 10 লাখ দৰিদ্ৰ পৰিয়ালক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। প্ৰতিটো পৰিয়ালে প্ৰতিজন সদস্যৰ বিপৰীতে 5 কেজিকৈ চাউল পাব। অৰুণোদয় থকা প্ৰতিটো পৰিয়ালে ৰেচন কাৰ্ড পাবই। অৰুণোদয় আৰু ৰেচন কাৰ্ড সংলগ্ন কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। দৰিদ্ৰ লোকৰ উত্থানৰ বাবে অহৰহ কাম কৰিছে প্ৰধানমন্ত্ৰীয়ে। যোৰহাটত ৰেচন কাৰ্ড বিতৰণ কৰি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছে। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত কৰা আক্ৰমণৰ তদন্ত বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। ৰাজ্যত চলিছে অৰাজক পৰিস্থিতি। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰম্ভ কৰিছে অৰাজক ব্যৱস্থা। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ওপৰত আৰোপ কৰা বাধা নিষেধৰ বিৰুদ্ধে ৰাজ্যপাললৈ পত্ৰ। ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কৰা হৈছিল আক্ৰমণ। কেন্দ্ৰীয় কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ বাহনতো কৰা হৈছিল আক্ৰমণ। ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদেশ কংগ্ৰেছে।